भारत माता की वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी पाकिस्तान जिंदाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद भारत माता की जय जय भारत माता की जय नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद पाकिस्तान मुर्दाबाद पाकिस्तान तगड़ा रहे डिफेंस सिस्टम तगड़ा रहे डिफेंस सिस्टम तगड़ा रहे আমি চিৰাং জিলাৰ বিজনীত আমি যেখন তিৰংগা যাত্ৰা আমি কৰিব লৈছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যোৱা 22 এপ্ৰিল তাৰিখে যি পাকিস্তানী সন্ত্ৰাসবাদীৰ আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ তাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষতে আমি তেনেকুৱা তিৰংগা যাত্ৰা আমি কৰি আছোঁ আৰু ইয়াৰ মাজতে আপোনালোকৰ মাজতে আমি মেছেজ দিব বিচাৰোঁ যে পাকিস্তানী সন্ত্ৰাসবাদীৰ যি বৰ্বৰ আক্ৰমণ তেনেকুৱা আক্ৰমণ যাতে আগন্তুক দিনত তেওঁলোকে নকৰে কাৰণ আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে নিশ্চয় সাজু আমি ভাৰতীয় হিচাপে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু আছোঁ আৰু অপাৰেশ্যন ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে অপাৰেশ্যন সিন্দুৰ বুলি যি আমাৰ এটা মানে তেওঁলোকে আমাৰ কৰি আছে আৰু গতিকে আগন্তুক দিনত পাকিস্তানক আমি আপোনালোকৰ মাধ্যমে সকিয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে আগন্তুক দিনত এনেকুৱা যাতে আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত বা সেনাৰ ওপৰত আক্ৰমণ নকৰে।